হাই বন্ধুবান্ধীসকল, ওয়েলকাম জানাইছোঁ এলিমেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল গগৈ। বন্ধুবান্ধীসকল, মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত প্ৰয়োজন হয়, প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত দৰকাৰী হয়। আজিৰ টপিকটো হ'ল কাইমচৰ্ণ পাউডাৰ। আপোনালোকে স্ক্ৰীনতো চাই আছে। কাইমচৰ্ণ পাউডাৰ কি বেমাৰ হ'লে, কি অসুবিধা হ'লে, কি সমস্যা হ'লে ডক্টৰবোৰে প্ৰেছক্ৰিপশ্যন কৰে বা আমি খাব পাৰোঁ, বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কম্পজিশ্যনে বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধুবান্ধীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব। কিন্তু নতুন নতুন আপোনালোকে পাই থাকিব, নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধীসকল, কাইমচৰ্ণ পাউডাৰ প্ৰথমে কোনটো কোম্পানী বনাইছে? এইটো চেট ব্ৰাদাৰ্ছে বনাইছে। এইটো এটা ভাল কোম্পানী, পুৰণা কোম্পানী। এটা আয়ুৰ্বেদিক মেডিচিন হয়, আয়ুৰ্বেদিক কোম্পানী হয়। এই কোম্পানীটোৱে বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক মেডিচিন বনায় বা আয়ুৰ্বেদিক মেডিচিন বনাই থাকে। আৰু তাৰে মাজত কাইমচৰ্ণ পাউডাৰটো অত্যন্ত ভাল মেডিচিন হয় আৰু অত্যন্ত ভাল ৰিজাল্ট দেখা যায়। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই পাউডাৰটো কি কম্পজিশ্যনে বনোৱা হৈছে। আচলতে ইয়াতে এই চূৰ্ণৰ মাজত বিভিন্ন ধৰণৰ গছ গছনি মিহলাই, এই গছ গছনি গুটি বা গছ গছনি মিহলাই এই পাউডাৰটো বনোৱা হৈছে। ইয়াতে ধুনীয়াকৈ লিখা আছে, আপোনালোকে ল'লে চাব পাৰিব। এতিয়া আমি জানিম এই পাউডাৰটো আচলতে আমি কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা কি বেমাৰ হ'লে ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। কাইমচৰ্ণ পাউডাৰটো বিশেষকৈ যিবোৰ মানুহৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈ আছে, পেটৰ প্ৰব্লেম আছে, অত্যন্ত গেছ হৈ আছে, গেছ হোৱাৰ ফলত পেটটো ফুলি গৈছে, পায়খানাটো ক্লিয়াৰ হোৱা নাই, পায়খানা 2 দিন 3 দিন পিছে হৈ আছে বা কণ্টিনিউ হোৱা নাই, পায়খানা অত্যন্ত ডাঠ হৈ আছে, টাইট হৈ আছে, বা পায়খানা কৰাৰ সময়ত পায়খানা কৰাত অত্যন্ত কষ্ট পাই আছে, কষ্ট পোৱাৰ ফলত ব্লিডিং হৈ আছে, ফাটি যাই আছে, বা ব্লাড ওলাই আছে পায়খানা ৰাস্তা দি, অৰ্থাৎ পায়খানা কৰাৰ সময়ত অত্যন্ত কষ্ট পাই আছে, কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈছে, পায়খানা ডাঠ হৈ গৈছে, টাইট হৈ গৈছে। সেই ক্ষেত্ৰত আপুনি এই কাইমচৰ্ণ পাউডাৰটো খাব পাৰে। ইয়াৰ ৰিজাল্ট অত্যন্ত ভাল হয়। এই পাউডাৰটো যদি আপোনালোকে খায়, তেনেহ'লে কনষ্টিপেশ্যনৰ প্ৰব্লেম ক্লিয়াৰ হৈ যাব, বা গেছৰ যি প্ৰব্লেম ক্লিয়াৰ হৈ যাব, বা পেটটো পূৰা চাফা হৈ যাব, ক্লিয়াৰ হৈ যাব, বা আপোনাৰ যি গেছৰ প্ৰব্লেম বা অত্যন্ত গেছৰ বমি ভাৱ হৈ আছে বা পেটখন ফুলি গৈছে, সেইবোৰ সমস্যাৰ পৰা আপুনি অতি সোনকালে ভাল পাব বা নিৰাময় পাব। বন্ধুবান্ধীসকল, কাইমচৰ্ণ পাউডাৰৰ ৰিজাল্ট অত্যন্ত ভাল হয়। যদি আপোনাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে বা পায়খানা কৰাত অসুবিধা পাইছে, কষ্ট পাইছে, তেনেহ'লে এই পাউডাৰটো আপুনি লৈ যাওক বা খোৱা ষ্টাৰ্ট কৰক। বন্ধুবান্ধীসকল, বিশেষকৈ দেখা যায় যিবোৰ মানুহ বাহিৰত খোৱা বোৱা কৰে, অৰ্থাৎ ড্ৰাইভাৰ হওক বা বিভিন্ন ধৰণৰ মানুহ, বিজনেছমেন মানুহ ঘৰত খোৱাৰ সময় নাপায়, সময়মতে ঘৰত খাব নোৱাৰে, বাহিৰত খাব লগা হয়, হোটেলত খাব লগা হয় বা ৰেষ্টুৰেণ্টত খাব লগা হয়। তাতে অত্যন্ত মছলাজাতীয় বস্তু দিয়াৰ ফলত মানুহবোৰৰ অত্যন্ত গেছ হৈ যায়, পেট ফুলি যায়, খোৱাৰ লগে লগে ডেকাৰ আহি থাকে বা বুকুখন জ্বলি থাকে, বা বিভিন্ন ধৰণৰ গেছৰ প্ৰব্লেম দেখা যায়। আৰু তাৰ ফলত লাহে লাহে কনষ্টিপেশ্যনৰ প্ৰব্লেম হয় বা পাইলছৰ প্ৰব্লেম দেখা দিয়ে, বা লাহে লাহে পাইলছৰ প্ৰব্লেম দেখা দিয়ে, বা পায়খানাৰ ৰাস্তা দি তেজ ওলাই আহে পায়খানাৰ ডাঠ হোৱাৰ ফলত। সেই ক্ষেত্ৰত আপুনি এই কাইমচৰ্ণ পাউডাৰটো খাব পাৰে বা খোৱা ষ্টাৰ্ট কৰিব পাৰে। ইয়াৰ ৰিজাল্ট অত্যন্ত ভাল হয়। খোৱাৰ লগে লগে আপুনি ৰিজাল্ট পাই যাব। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই চূৰ্ণ বা কাইমচৰ্ণটো আমি কেনেদৰে খাম, বা এই পাউডাৰটো আমি কেনেদৰে খাম, বা ইয়াৰ খোৱাৰ নিয়ম কি। বন্ধুবান্ধীসকল, এই পাউডাৰটো বিশেষকৈ ৰাতি অলপ গৰম পানীৰ মাজত আধা গিলাচ গৰম পানীত বা 1 কাপ গৰম পানীত বা আধা গিলাচ গৰম পানীত আপুনি 1 চামুচৰ পৰা 2 চামুচকৈ দি ধুনীয়াকৈ মিহলাই থৈ দিব। শোৱাৰ সময়ত আপুনি এই গৰম পানীৰ লগত মিহলাই খাই দিব, আৰু ৰাতিপুৱা আপোনাৰ পেটখন পূৰা চাফা হৈ যাব বা ক্লিয়াৰ হৈ যাব, বা পায়খানা যি প্ৰব্লেম সেইটো নাথাকে। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই পাউডাৰটোৰ কিবা ছাইড ইফেক্ট আছে নেকি। আচলতে এই পাউডাৰটো এনেকুৱা ধৰণৰ ছাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায়, কিন্তু এইটো আয়ুৰ্বেদিক মেডিচিন হয়, গতিকে অত্যন্ত ৰিজাল্ট ভাল হয়। এতিয়া আমি জানিম এই পাউডাৰটো আমি কিমান দামত পাম। এইটো আমি 105 টকাত পাম। ইয়াতে 105 টকাত আপুনি পাই যাব, অৰ্থাৎ 105 টকাত আপুনি পাই যাব। লোৱাৰ আগত আপুনি এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব। ইয়াতে ধুনীয়াকৈ লিখা আছে, এক্সপায়াৰ ডেটটো ধুনীয়াকৈ লিখা আছে, গতিকে সেই হিচাপে আপোনালোকে খাব। কিয়নো কেতিয়াবা আপোনাৰ ভুলতে হওক বা ফাৰ্মাচিষ্টৰ ভুলতে হওক
এক্সপায়াৰ হৈ যায় মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধা বা ছাইড ইফেক্ট দেখা যায় গতিকে আপোনালোকে লোৱাৰ আগত এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব বন্ধু বান্ধৱীসকল কাইনচন পাউডাৰটো অত্যন্ত ভাল ৰেজাল্ট এইটো 105 টকাত আপুনি পাই যাব মাৰ্কেটত এভেইলেবল আছে আৰু এটা আহিব 100 গ্ৰাম অৰ্থাৎ 100 গ্ৰাম পাউডাৰৰ দাম 105 টকা প্ৰাইভেট ফাৰ্মাচীত পাই যাব অনলাইন অফলাইন দুটা মাৰ্কেটত আছে যাৰ যেনেকুৱা সুবিধা আপোনালোকে ল'ব পাৰে এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিব লৈছোঁ ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি খাই উপকাৰ পাইছে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছোঁ থেংক ইউ